গুৱাহাটী মহানগৰ আৰক্ষীত আজিৰ দিনত 4খন জিলা আছে। আমি 5খন জিলালৈ ৰূপান্তৰ কৰিব খুজিছোঁ। গুৱাহাটীত 19খন আৰক্ষী থানা আছে, যাক আমি 34লৈকে বঢ়াব খুজিছোঁ। গুৱাহাটীৰ যিবিলাক অপি আছে সেইবিলাক থানা হ'ব, আৰু নতুন জাগাটো দিছপুৰ পুলিচ থানাক আমি 4খন থানালৈকে কনভাৰ্ট কৰিব খুজিছোঁ। কাৰণ আমি দেখা পালোঁ যে গুৱাহাটীত অসমৰ 50% কেছ আছে, বাকী জেগাত 50%হে কেছ আছে। গতিকে গুৱাহাটীৰ যাতে কেছবিলাক আমি টাইম মতে ডিছপ'জ কৰি আমি দোষীক শাস্তি দিব পাৰোঁ, তাৰ কাৰণে আমি গুৱাহাটীৰ পুলিচিং ব্যৱস্থাটোক আৰু আমি শক্তিশালী কৰিব খুজিছোঁ। ৰাজ্যৰ 260খন আৰক্ষী চকীকে সলনি কৰা হ'ব আৰক্ষী থানালৈ। মহানগৰী গুৱাহাটীত 4খনৰ পৰিৱৰ্তে হ'ব 5খন আৰক্ষী জিলা। গুৱাহাটীত বৰ্তমান 19খনৰ পৰা 34খনলৈ বৃদ্ধি কৰা হ'ব থানাৰ সংখ্যা। পিছে কেৱল মহানগৰীতেই এয়া হ'বনে? চলি আছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গুৱাহাটীত হ'ব 5টা সমষ্টি, আৰু 5 সমষ্টিত 5খন আৰক্ষী জিলা স্থাপনৰো যোজা চলাইছে চৰকাৰ তথা প্ৰশাসনে। খবৰ অনুযায়ী আৰক্ষী আয়ুক্তালয়ৰ অধীনত 5টা মণ্ডল স্থাপনেৰে 5জন ডিচিপিক প্ৰদান কৰা হ'ব দায়িত্ব। ঠিক একেদৰে ৰাজ্যত পুনৰ গঠন কৰিবলগীয়া সমষ্টিসমূহতো সমষ্টি ভিত্তিক আৰক্ষী জিলা স্থাপনৰ চলিছে যোজা। প্ৰতিটো সমষ্টিতে এগৰাকীকৈ জ্যেষ্ঠ অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলা পৰ্যায়ত এগৰাকী SSP নিয়োগ কৰাৰ পৰিকল্পনা আৰু পৰিকাঠামো সন্দৰ্ভত বিতং প্ৰতিবেদন প্ৰস্তুতৰ বাবে বিভিন্ন পৰ্যায়ৰ বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। যিহেতু একোখন জিলাত থাকে 7-8টাকৈ বিধানসভা সমষ্টি, 2গুণ পৰিমাণৰ থানা আৰু 4গুণ পৰিমাণৰ উপচকী থাকিলেও সকলো বুজাগৈ পৰেগৈ SP আৰু DCৰ ওপৰত। সেয়েহে সমাধান প্ৰক্ৰিয়া দীঘলীয়া হোৱাই নহয়, প্ৰশাসন আৰু জনতাৰ মাজত দূৰত্বও বৃদ্ধি পায়। ফলত দুৰ্নীতি হোৱাৰ সম্ভাৱনাও বাঢ়ে। এই যুক্তিৰেই সমষ্টিৰ জনপ্ৰতিনিধি, আৰক্ষী আৰু প্ৰশাসনীয় মুৰব্বীক সামৰি সমষ্টি ভিত্তিক আৰক্ষী জিলা স্থাপনৰ চলিছে যোজা। জানিব পৰা মতে আৰক্ষী অধীক্ষকৰ সন্মিলনত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে কৰা এটা অনুৰোধৰ প্ৰত্যুত্তৰত তিনিচুকীয়া জিলাখনক যে কেইবাখনো আৰক্ষী জিলাত বিভক্ত কৰা হ'ব আৰু তাৰ পিছতে তেওঁ বিচৰা আন্তঃগাঁথনি আৰু মানৱ সম্পদ উপলব্ধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৌশলপূৰ্ণভাৱে কোৱা কথাই তাকেই যেন প্ৰমাণ কৰে। তথ্য অনুসৰি একোজন জ্যেষ্ঠ অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰতিটো সমষ্টিতে SPIC হিচাপে নিযুক্ত কৰাৰ লগতে জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত বা ৰাজস্বত্ব বিষয়াক DCIC হিচাপে নিয়োগ কৰা হ'ব। ইয়াৰে শীৰ্ষ পৰ্যায়ত থাকিব জ্যেষ্ঠ জিলা উপায়ুক্ত অথবা জ্যেষ্ঠ আৰক্ষী অধীক্ষক। এতিয়া কথা হ'ল, কোনো ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ আৰক্ষীয়ে জনকল্যাণমুখী কাম কৰিবলৈ পাৰিলে এয়া নিশ্চয় এক যুগান্তকাৰী পদক্ষেপ হ'ব। পিছে তাকে নহৈ দিছপুৰৰ পৰা ৰাজনৈতিক পৰিকল্পনা ৰূপায়ণৰ আহিলা হিচাপে আৰক্ষীক ব্যৱহাৰৰ চিন্তাৰে যদি এই ব্যৱস্থা প্ৰৱৰ্তনৰ যোজা চলিছে, তেন্তে ৰাজ্যত গণতান্ত্ৰিক প্ৰমূল্য ধ্বংসৰ গৰাহত পৰি একনায়কত্ববাদী শাসনে যে মূৰ দাঙি উঠিব সেয়া নিশ্চিত। আৰু শাসনৰ গাদীত বহাজনে কি মনোভাৱেৰে শাসন কৰিব সেয়া নিশ্চয়কৈ কোৱাটো কঠিন।